বহুত দুঃখ কষ্ট কৰিছো এই গৰুকেইটাৰ কাৰণে। মই যে ইমান যে বেমাৰত আছো, মই বেমাৰ যে মোৰ গৰুকেইটা চালে যে মোৰ বেমাৰ চেমাৰ চব মোৰ গৰুকেইটা নিজৰ গৰুকেইটা ৰাখি দিছো। মোৰ কিবা শুবলৈ মন গৈছে হোৱা নাই। গৰুকেইটা যে বান্ধি ৰাখিছো যে তাত কিবা পচা পাইখানা লগে লগে চাফা কৰি দিছো। মোৰ যে গৰু যে ইমান বছৰ ধৰি ৰাখি আছো, বেমাৰ হোৱা নাই। বেমাৰ কি বস্তু গৰু কাৰণে চোৱা নাই। এইটো বেমাৰ কিয় হোৱা নাই, মই ইমান চাফ চিকুণ কৰি ৰাখিছো। গোৱালিটো বহুত যতনেৰে ৰাখিছো, বহুত চাফা চিকুণেৰে ৰাখিছো গৰুকেইটা। মোৰ বেপাৰী আহি পেলাই এবাৰ সুধি আছে গৰুকেইটা বেচিবা, মোক নেবেচো। মোৰ গৰুকেইটাই মোৰ একো নাই, মই কি কৰি খাম। 2 লাখ টকা কৈছে, মই দিয়া নাই। কৈছে সিহঁতে গৰুকেইটা তুমি বিক্ৰী কৰি দিয়া, তুমি ৰাখিব নোৱাৰা। মঙ্গলবাৰে আপোনাৰ 4টা গৰু গোহালিৰ পৰা ৰাতি লৈ গ'ল। যাৰ গৰুকেইটা চুৰি হ'ল তাইৰ একমাত্ৰ সংবল আছিলে এই গৰুকেইজনী। এটা খিৰতি গাই আছিলে, মোৰ 4টা গৰু চুৰি কৰি লৈ গ'ল। খিৰতি গাই গাখীৰ বেছি তাইৰ একমাত্ৰ উপাৰ্জনৰ উৎসই হ'ল গাখীৰ। গতিকে এই চুৰি হৈ যোৱা গৰুকেইটা নিয়াৰ পিছত তাই একেবাৰে ভাগৰি পৰিল। আৰু আমি এই অঞ্চলৰ সকলোৱে এই খবৰটো শুনি পেলাই সকলোৱে হতবাক হ'ল আৰু দুঃখ প্ৰকাশ কৰিছে। চোৰে এনেকুৱা কাণ্ডটো কৰাটো অত্যন্ত দুৰ্ভাগ্যজনক বুলি আমি ভাবো। আৰু এই ক্ষেত্ৰত আমি আমাৰ ওচৰত আৰক্ষী চকীত আমি এটা জাননী দিছিলো। জাননী দিয়াৰ পিছত আৰক্ষী আহি ইনভেষ্টিগেশ্যন কৰি সিহঁতে কিছু তদন্ত কৰিছে। তদন্ত কৰাৰ পাছতো এতিয়ালৈকে কোনো সংসূত্ৰ আমি পোৱা নাই, আৰু তেওঁলোকে তেনেকুৱা সংসূত্ৰ পাইছে বুলি আমাক জনোৱাও নাই। কিন্তু সিহঁতে কিছু আপোনাৰ তদন্ত অব্যাহত ৰাখিছে। এতিয়ালৈকে আমি কোনো খবৰ চবৰ পোৱা নাই। কিন্তু চোৰে এনেকুৱা কাণ্ড যদি অব্যাহত ৰাখে অনাগত দিনত, তেতিয়াহ'লে আমাৰ এই অঞ্চলৰ কাৰণে অত্যন্ত ক্ষতি হ'ব। যাতে আপোনাৰ এই চোৰবিলাকক এনেকে যে চুৰি কৰি আছে, চোৰবিলাকক যাতে আমি অনাগত দিনত আৰু ক'ৰবাত যদি চুৰি হয় সিহঁতক কঠোৰ শাস্তি প্ৰদান কৰিব লাগে। আৰু এই গৰুকেইটা যে চুৰি হ'ল, যাতে আমাৰ এইটো চেনেলৰ যোগেদি আমি জনাই আছো, কোনো হতাশাৰ ব্যক্তিয়ে যদি এই 4টা গৰুৰ ৰংটো আপোনাৰ কজলা ৰঙৰ 2টা আছে, এটা বগা হাড় গৰু আৰু এটা দামৰি, যদি কোনোবাই ব্যক্তিয়ে কোনোবা হাট বজাৰত বা কোনো অনুষ্ঠানত গম পায় ৰাস্তা ঘাটে, তেতিয়াহ'লে আমাৰ এইটো চেনেলৰ যোগেদি আপোনালোকে জনাব। আৰু মই ফোন নম্বৰটো এটা কৈ দি আছো, 600003444206। এইটো নম্বৰত আপোনালোকে জনাব বুলি আমি একান্ত আশাবাদী। গৰু যাৰ চুৰি হৈছে তাইৰ নাম হ'ল জেছমিনা বেগম, 1 নং বৰগুলি।